নমস্কাৰ বন্ধুসকল আজিৰ এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল এইটো চেনেল আসলতে জা লাইফষ্টাইল ৰিলেটেড আৰু ইহা ৰিলেটেডৰ ভিডিঅ' বনোৱা হৈছিল হিন্দীত বনোৱা হৈছিল তো বহুত দিন ধৰি ভিডিঅ' বনাই আছিলো জা লাইফষ্টাইল আৰু ইহা এই দুয়োটাই একচুয়ালি আপোনালোকৰ স্ক্যাম কৰি আছে স্টাৰ্ট হ'ব আসলতে স্টাৰ্ট নহয় এটো কি বুলি কয় ইগল টিম আছিল ইগল টিমৰ ইগল কোন হয় দিনেশ শৰ্মা এইবিলাক ৰাইজৰ টকাবিলাক লুটি আছে কি কয় এলেক্স মিস্টাৰ এলেক্স জা লাইফষ্টাইলৰ অনাৰ হয় না তো হিহতে যেটো ইন্টাৰনেশনাল মিটিং হয় হেতু মিটিং ইমান দিন ধৰি জা লাইফষ্টাইল চলি আছে মাৰ্কেটত স্টাৰ্ট হোৱা নাই কিন্তু এতিয়ালৈ কোনোবাই কব পাৰিবনে মই এলেক্সক দেখিছো বা এলেক্সৰ সাৰৰ মুখৰ কথা শুনিছো বা টেলিগ্ৰাম বা জুম মিটিংৰ আমি তাৰ ভয়েস শুনিছো এইবিলাক সব মিছা এইবিলাক কোনো ফৰেনৰ কোম্পানী নহয় এনে এটা ভুৱা বাতৰি এইবিলাক এই ইগল টিম বুলি কয় যে দিনেশ শৰ্মা এতৰে এটা তাৰ মানে ৰাইজৰ পইচাখিনি মানে লুটি আছে ঠিক আছে তো এটো কেতিয়াও স্টাৰ্ট নহয় তো আজি আইছো নতুন এটা ভিডিঅ'টো লৈ TB6 আৰু জা লাইফষ্টাইল যিমান কি নহওক কিয় গুটেইবিলাক scamdetector.com ত চেক কৰিম তা আপোনালোকক আজি মই দেখুৱাই দিম তা আসলতে ইহা জা লাইফষ্টাইল একচুয়ালি কি কৰি আছে ঠিক আছে মই হিন্দীত ভিডিঅ' বনাও বাদ দিলো এতিয়াৰ পৰা অসমীয়াৰ যিবিলাক আৰ্নিং টিপস হয় এই ধৰণৰ ভিডিঅ'বিলাক মই আপডেট দি থাকিম তো বন্ধুসকল চাই লওক এতে প্ৰথমতে eehhaaa.com আপুনি এইটো ওয়েবসাইটত সব চাব পাৰিব eehhaaa.com legit মানে ইয়াত চাওক আপোনালোকে 24.7% সেভ এটো কি আনসেভ আপোনালোকে ইয়াতে চাই আছে এখিনি চাওক আনসেভ বুলি ডাউটফুল ঠিক আছে তাৰপিছত আপোনালোকে ইয়াতে চাওক ইন্ডাস্ট্ৰি টাইপ আছিল এডভাৰটাইজিং আৰু সেক্টৰ আছিল অনলাইন সাৰ্ভিস তো আপোনালোকে এটো 100% ভিতৰত আপোনালোকে only 24% হে ইয়াত আপুনি ট্ৰাষ্ট কৰিব পাৰে ঠিক আছে 100ৰ ভিতৰত মাত্ৰ 24% তো গিটো গ্যাৰান্টি আপোনালোকে এটো গ্যাৰান্টি লব পাৰে যে এটো স্টাৰ্ট নহয় স্ক্যাম কৰি আছে ৰাইজৰ টকাবিলাক লুটি আছে ঠিক আছে এতিয়া হক নতুন এটা ওয়েবসাইট সার্চ কৰো paytm.com চাওক এতে paytm কি বুলি দেখুৱায় চাওক আপোনালোক এতে চাওক 7 সিকিউৰ paytm 100% সিকিউৰ হয় এতে চাওক ইয়াতো দিয়া আছে 100% তাৰ পিছত আইছো vestige.com চাওক vestige 100% সিকিউৰ হয় ঠিক আছে তাৰ পিছত আইছো TB6.com এটো এটা ফুটবল গেম হয় ইয়াত ময়ো খেলি আছো চাওক ইহা জা লাইফষ্টাইল কই কিমান গুণ ভাল গুণ দেখুৱাইছে এতে চাওক 58.8 100ৰ ভিতৰত তো 1/2% বেছি আছে হয় না এতে চাওক ইয়াৰ কাম হল কি TB6ৰ কাম হল ইন্ডাস্ট্ৰি তো হল বেটিং সেক্টৰ হল স্পোর্টস ফুটবল লৈ খেল হয় এতে বেটিং লগাব লাগে আপোনালোকে 100ৰ মাজত এটোক আপোনালোকে 58% আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে ঠিক আছে এতিয়া চাও
জা লাইফষ্টাইলটো চাই লওঁ not found বুলি দেখুৱাই আছে সক আপোনালোকে জা লাইফষ্টাইলক 63% আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে এখৰ মাজত মাথো 63 ঠিক আছে তো আপোনালোকে জা লাইফষ্টাইল কি জা লাইফষ্টাইলৰ কাম হল ইহা জা লাইফষ্টাইলৰ মেইন হল ইহা তো আপোনালোকে যদি ইহাই যদি স্টার্ট নহয় ইহাই যদি স্ক্যাম কৰি আছে আপোনালোকে জা লাইফষ্টাইলত জয়েনিং কৰি কি কৰিব হয় না জা লাইফষ্টাইল ইহাৰ কাম হল কি এডভাৰটাইজমেন্ট দেখুৱাই তাৰ পৰা ৰাইজে ইনকাম কৰিব তো গতিকে জা লাইফষ্টাইল ইহাৰ এইবিলাক চক্কৰত আপোনালোকে নাযাব এইবিলাক স্ক্যাম কৰি আছে আকৌ কৈছো টিম ইগলৰ দিনেশ শৰ্মা এইবিলাক এনেই তো কোনো দিন এলেক্সাৰৰ লগত আপোনালোকক জুম মিটিঙত মিট কৰাই দিব নোৱাৰে টেলিগ্ৰাম মিটিঙত মিট কৰি দিব নোৱাৰে এটা ভিডিও দেখুৱাই দিব নোৱাৰে ঠিক আছে তো আপোনালোকে এতিয়া আপোনালোকৰ ডিসিশন আপোনালোকে ল'ব থ্যাংক ইউ